Usana. Usana be. Usana. Usana be. PUBG के लिए सुन खाने क्यों डिस्टर्ब किया सर? अबे बासाना. तो कोनो सासा है बिल्ला. वो तमाम लाइक सेकंड डू. मस्ता के बे. চলিবে সঁচাকে তামাম লাগিছে আগে পিছে দেখা নাই নতুন যেন পাওঁ তোৰ আকৌ কি হ'ল আবে চা না কি ধুনীয়া ধুনীয়া মাল গৈছে तोहरो खाली ओल स्वाली धांदा. এ থ বৰলাহে মৰি যাবি কেতিয়াবা ৰঙীন ফিল্ম ঘূৰি চাবি ন এ ভেলো এইটো বৰলাহে মৰি যাব তুই আগৰজনী যা আগৰজনী মোক চকুনি দিবি তই চাবি নেকি তই ভিতৰতে গলি এইজনীতো মই তাইক লৈয়ে দেখাম সেই পাছৰজনী নাচাবি এজনী মোৰ হ'ব হ'ব তোৰ দে দুইটাই ভিতৰ নিজৰ লেভেলত থাক তই বেছিয়ে ন এজনী তই নাচাবি বেছিয়ে পৰিছো সেইজনী মোৰ দহ চকুনি দিবি তাক তই হেল্ল' তই ভিতৰতে যাবি দম লগা বাদ দে না এইজনী আমাৰ ফালে চাই থাকোঁতে লাগিছে এই চা না ঐ পিছৰজনীয়ে আমাৰ ঋতুলে চাই থাকোঁতে লাগিছে দেখোন মিলিব তাৰ লগত এ ঋতু মজা লাগিব সঁচা কৰি পাগল শুনিছানে ৰনা কি হলনো ফোনটো দেচোন ফোন এটা কৰো আৰে ৰ চাইছো মোৰ ফোনটো নেটৱৰ্কে নাই কি কৰো এতিয়া কচোন মোৰ ফোন এটা কৰিব লাগিছিল কাম এটা কৰো নেকি ফোন এটা আনোগে নি ল'ৰাপা ফোন কৰিবলৈ পাগল হৈছে নেকি ল'ৰাপা ফোন কৰিবলৈ একো নহয় ফোন এটা আনোগে নি নে কি গ'ল মই যদি ফোন আনো তই পাৰ্টি দিবি নাই ককে দিম যদি মই আনো তই দিব লাগিব দিম চেলেঞ্জ ঐ পাগল নালাগে নেকি যাব কথাটো বৰ ভাল নহ'ব এ যাওক দে ভণ্টি তোমালোকক কিবা টেনশ্যনত থকাটো লাগিছে কিবা প্ৰব্লেম হৈছে নেকি প্ৰব্লেম মানে নাই বাট কল এটা কৰিব লাগিছিল চিয়ৰ পাৰিবা যোৱা कॉल करने के लिए आपका बैलेंस पर्याप्त नहीं है अभी 5-10 रुपए का जोड़ और अगले रिचार्ज में आपके अकाउंट से 13 रुपए काट दिए जाए দাদা আপোনাৰ ফোনত দেখোন ৰিচাৰ্জে নাই হয় নেকি মই ৰিচাৰ্জ কৰিব পাহৰিলোঁগৈ ঐ মোৰ এইটো ফোন দেচোন তুমি মোক এইটোৰ পৰা কল কৰিব পাৰিবা এইটো লোৱা
মিলি পাব দেই কাম নাই অকল ল'ৰা কথা মোক এইবোৰ কথা কৈ নাথাকিবি মোৰ এইবোৰত কিন্তু একেবাৰে ইণ্টাৰেষ্ট নাই মোক যে প্ৰপ'জ কৰাতে মই একেবাৰে ইয়েছে কৈ দিলোঁ সেইদিনাখন তহঁতৰো যে কাম নাই আৰু অকল ল'ৰা ঠাণ্ডা হ'ব তইতো আমাতকৈ চোকা হেভি এটাৰ লগত চেনি খোৱা ঠিক নাই হ'ব দে এতিয়া হ'ব দিয়া তই আকৌ কাৰ লগত বিজি তই ঘৰলৈ ফোন কৰিছিলোঁ হ'ব বাৰু তোৰ কথা জনা আছে মা কৈছোঁ মই ঘৰলৈ ফোন কৰিছিলোঁ হ'ব দে তোৰ কথা জনা আছে মাৰি এইফালে জলদি এইফালে ওচলা ইয়াত তিনিটা আছে মাৰি জলদি আনা জলদি গেমটো খেলিবলৈ শান্তি নিদিয়ে অকল ডিষ্টাৰ্ব দি থাকে চাউণ্ডটো অলপ কমাচোন ইমান চাউণ্ড খেলি আছো যে গেম খেলাও শান্তি নাই ফোনখন কৰি থাকে আৰু শিখৰ পেকেটটো ক'ত থলি শিখক মান দে না ৰচোন গেম খেলা শান্তি নিদিব আজি ফোনটো ৰিচিভ কৰ কোনে কৰি আছে হেল্ল' কোৱা নহয় পাবজি খেলি আছে আৰে তোমাক জানো মই পাহৰিব পাৰো আৰে বাবা খং কিয় কৰিছা গৈছো নহয় গৈছো হ'ব দিয়া আজিকালি আমাৰ অনুপমৰ অলপ চেৰি লাগিছে কিবা ৰং নাবা লাগিছে নেকি নহয় লাগিব পাৰে আজিকালি কি কবি আৰু ন বিজি শ্ৰীমতী পাব পাৰে ধুনীয়া আৰু ধুনীয়া ল'ৰা হ'লে শ্ৰীমতী লাগিবই ন তাকে ঐ এটা কথা মন কৰিছ নাই ৰ না সেইদিনা যে ষ্টেচনত যে চাৱনি দেখিছে চাৱনি দেখিছ নকয় দেখো ইয়াত কবই নাই নানি ফোনটো তই নামটো উলি নাই পিছে তাক কি ক কিন্তু নামটো কিবা হ'লে ভাল আছিল মানে মনটো আছে মানে তোৰ হা মনটো আছে মানে হয় মই গেলো এইটো কালি যে কৈছিলো ছোৱালীৰ কথা তাইলৈকে এতিয়া ফোন কৰোঁ কিন্তু ভালকে কথা পাতিবি কৰিছা তেন্তে ফোনে কৰোঁ কৰ হেল্ল' বাট কোন হয় চিনি নাই পোৱা তুমি কি আপুনি মিনিষ্টাৰ নেকি আৰে নহয়
নহয় মানে বাট কিয় ফোন কৰিছিলে সেইটো কওক কালি যে ষ্টেচনত লগ পাইছিলোঁ আপুনি কিবা ক'ব মানে শুনা আকৌ তোমাৰ লগত যে ছোৱালীজনী আহিছিল মোক যে লাষ্টত ফোনটো দি গৈছিলে প্লিজ কণ্টেক্ট এটা কৰি দিয়া এনেকেতো নাম্বাৰটো দিব নোৱাৰি মই যে শুনি পেলাই নাম্বাৰটো দিম বাৰু অ'কে বাই অ'কে বাই আহি পালাহি পালোহি ঐ দেই বৌজনী নি ঐ দেই তই কিবা কম বুলি আহিছিলি নহয় তই ক আমি যাওঁ আহা আমি অলপ আঁতৰি যাওঁ চান্সটো মাৰি ল আমি আঁতৰি দিছো বাৰু চান্সটো মাৰি ল কিয় মাতিছিলা এতিয়া সেইটো কোৱা নাই এনেই কথা এটা কম বেয়া পাবা নেকি কি কথা নাপাও কোৱা মানে কি মানে কৰি আছা কোৱা যদি সোনকালে কোৱা আকৌ সঁচাকে নোপোৱাতো নাপাও কোৱা ৰিয়া তোমাক মই বহুত ভাল পাওঁ ৰিয়া লাভ ইউ আই ৰিয়েলি লাভ ইউ নকলা যে ঐ তহঁতৰ যোৰা কিন্তু মজা লাগিছে দেই
ঐ নাম চাওঁ দেওঁ ল এই 3 নম্বৰ পুৰা দিছ আৰু ঐ সোনকাল কৰিবি মই গা ধুম ঐ তোৰ ফোন আহিছে কালিজনীয়ে কৰিব পাৰে অনুপম ঐ মোৰ ফোনটো থ না ঐ মাৰ এইফালে আছে এইফালে এইটো চাইডে জল্দি আহ হেৰি মা কি ফাল্টু বে ভণ্টি অ ভণ্টি ঋতু আৰে তুমি ইয়াত এইটোতো মোৰে ঘৰ আৰু এয়া মোৰ দাদা হয়
আৰে তহঁতি দুটা কেনেকৈ চিনি পাওঁ নাকি মানে লগৰ এজনী বাৰ্থডে পাৰ্টিত লগ পাইছিলোঁ ঋতু ভিতৰলৈ বৰ ডাঙৰ কাম কৰিলোঁ ইয়াৰ যদি ভনীয়েক বুলি আগে গম পোৱা হ'লে মইতো এইটো ভুল কেতিয়াও নকৰোঁ কি যে লাজৰ কাম কৰিছোঁ নাই মই ইয়াত বেছি দেৰি থাকিব নোৱাৰোঁ মই হোষ্টেল যোৱাগৈ ভাল আছে মই হোষ্টেললৈ যাওঁগৈ অনুপম কি হ'ল মই যাওঁ ৰাজমাকৰ গা ভাল নাই কি ৰুমতো কোনো নাই মই যাওঁ শুন মই যাওঁ হেল্ল' ৰাজ ঋতু আছে নেকি বাৰু নাজানো কি হৈছে তাৰ আজি 20-25 দিন ফোন ৰিচিভ কৰা নাই নাম্বাৰ ব্লক কৰি থৈছে তুমি তাক ক'বা মোলৈ কল এটা কৰিবলৈ প্লিজ ক'বা তাইক মই কেনেকৈ ভাল পাব পাৰিম নহয় ৰাজ সঁচাই মই তাইক বহুত ভাল পাওঁ কিন্তু তাই যে অনুপমৰ ভনীয়েক কি কৰোঁ মই তই কচোন তথাপিও মই কল এটা কৰি চাওঁ কেনেকৈ ভাল হ'ব কোৱা আৰু নোৱাৰো মই কষ্ট বহুত সহিছোঁ তোমাৰ অবিহনে মই অলপো জীয়াই থাকিব নোৱাৰো তোমাৰ কথা কৈ সদায় অশান্তি দিয়ে মই আৰু এনেদৰে থাকিব নোৱাৰো তুমি মোক লৈ যোৱাহি ঋতু শুনা আজি মই দাদাক আমাৰ ৰিলেশ্যনশ্বিপৰ কথা কৈছিলোঁ কি ক'লে আৰু দাদাই মোক বহুত মাৰিলেও বহুত কষ্ট দিছে অকল তোমাৰ কথা কৈ আমাৰ ৰিলেশ্যনশ্বিপটো কেতিয়াও একচেপ্ট নকৰে তুমি নাকান্দিবা কিয় কান্দিছা মই আছো নহয় আৰু কষ্ট সহিব নিদিওঁ তোমাক মই লৈ আহিম তোমাক কাৰ লগত কথা পাতি তুমি সোনকালে কিমান ক'ব লাগে একেটা কথাকে সি মদ ভাং চব খায় তাৰ বিষয়ে আৰু মই জানিবলৈ নাই আজিৰ পৰা তাৰ লগত কথা পাতিবি তোক মই থাক ঘৰৰ ভিতৰতে আজিৰ পৰা ঘৰৰ বাহিৰত ওলোৱা বন্ধ মই থাক ঘৰৰ ভিতৰতে ঋতু তুমি সোনকালে আহা ঋতু মোক লৈ যোৱা মই আৰু থাকিব নোৱাৰো মই আজিয়ে যামগৈ ঋতু তুমি সোনকালে